একদম ৰ'দত আহিলোঁ এতিয়া বজাৰলৈ অকণমান বজাৰ কৰোঁ বুলি। এইফালে আছে বজাৰ। বজাৰ এটা কাহিনী হ'ল, গতিকে বজাৰ কৰোঁতে সকলোৱে সাৱধান দেই মোনালৈ, যিহেতু মোনা সলনি হৈ গৈছে। এতিয়া মানুহজন ৰৈ আছে, তেখেতৰ মোনাখন বেলেগ কোনোবা এগৰাকীয়ে লৈ গ'ল আৰু মানুহগৰাকী মোনাখন থৈ গ'ল। এতিয়া মানুহজনৰ লোকচান হৈ আছে। মানুহজন এখন মোনাত বজাৰটো কম আছে, তেখেতৰ তাত বজাৰটো বেছি আছিল, যিহেতু লোকেল মুৰ্গী আছিলে 1 কেজি হেনো আৰু কিবাকিবি আছিলে শাক চব্জি। এইখন মোনাত আছে মাছ আধা কিলো আৰু কিবাকিবি শাক চব্জি এইখন মোনাতো আছে, হ'লেও এখেতৰ এতিয়া লোকচান হৈ আছে। গতিকে অপেক্ষা কৰি আছে, কিমান টাইমনো অপেক্ষা কৰিব হ'ল বুলি সকলোৱে ৰৈ থাকিব দিছে। গতিকে সকলোৱে বজাৰ কৰোঁতে নিজৰ মোনাখন যাতে লগতে ৰাখি ধুনীয়াকৈ বজাৰ কৰে দেই। দাঙোতে সাৱধানে দাঙিব, যাতে নিজৰ মোনাখনহে দাঙিছে, কাৰণ নিজৰ নিজৰ পাকঘৰৰ বস্তু সকলোৱে বেলেগ বেলেগকৈ লয়। গতিকে এতিয়া এখেতে ৰৈ আছে মাংসকণৰ কাৰণে, ঘৰলৈ যিহেতু মাংস নিম বুলি কিনিলে আৰু তেখেতে কিনিছিলে মাছ, কিমান সলনি হৈ গ'ল এতিয়া চাওকচোন। এইফালে কথাবোৰ শুনি শুনি ময়ো নিজৰ বস্তুকেইটা বজাৰ কৰি মেলি লৈ ল'লোঁ। সেইফালে পিঁয়াজ আৰু আলু লৈ লৈছোঁ একেবাৰে বাছি বাছি, কাৰণ বেয়া থাকে ন, গতিকে সেইবিলাক বাছি বাছি ল'বলগীয়া হৈ যায়। গতিকে ল'লোঁ তেনেকৈ শাক চব্জি ল'বলৈ। তাৰপিছত ঘৰ পালোঁ। একদম বজাৰৰ পৰা আহি বস্তুখিনি আকৌ চিটি লগাই নিজৰ নিজৰ ঠাইতে আলু পিঁয়াজ আদা নহৰু একদম থৈ দিছোঁ। ইফালে সৰু মাছ আনিছোঁ দেই, নাও মাছ কেইটামান। আৰু মেইন বস্তুটো হ'ল এয়া ভোট জলকীয়া কয় কিছুমানে বিহ জলকীয়া বুলিও কয়। একদম আচাৰ বনাম বুলি আনিছোঁ। এইফালে ধনিয়া পাত, ইফালে বন্ধাকবি আৰু ইফালে কিবাকিবি খোৱা বস্তু আছে আৰু এইফালে উৰহি।